গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেলটো। আজি আমি গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ বুলি। যোৱাটো অলপ দেৰি হ'ল, ৰাতিপুৱা বৰষুণ দিয়াৰ বাবে। এইকেইটা লগত আহিছে, লগত অহা এতিয়া নক'লোঁ বাৰু তাক। এতিয়া আমি পটককৈ এইটো প্লেন কৰা হ'ল। ৰাতিপুৱা বহুত ডাঙৰ বৰষুণ, সেইকাৰণে ৰাতিপুৱা অলপ নোৱাৰিলোঁ। এতিয়া 9টা বাজি গ'ল। ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি আমি এইডোখৰ অকণমান দেৰি ৰখিছিলোঁ, এইডোখৰ মৌখুটিত ৰখিছিলোঁ অলপ। এই দেখিছে উদীপ্ত, এয়া ৰাজেশ। ইয়াৰ কাৰণে বহুত দেৰি হ'ল আমাৰ, সি ভ্লগ বনাইছিলে। এতিয়া আপোনালোকে চিনেমেটিকটা চাই লওক।
ভিডিঅ'ত কাইলৈ লগ পাই আছোঁ।